ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। আপোনালোকে আজি লাভ কৰিব ৪,০০০কৈ টকা। ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলে লাভ কৰিব ১,২০,০০০কৈ টকা। অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লাভ কৰিব এইটো মতে ১৪০০কৈ টকা। অভিযোগযোগ্য কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো নমস্কাৰ। ৰাজ্যৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ঋণ লৈ দিয়া ১২৫০ টকাৰ অৰুণোদয় ৰাহি বাজেটেৰে দিয়া ১৪০০ টকাৰ বিনামূলীয়া বিজুলী ডাঙৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আম আদমি পাৰ্টিৰ উকাপনত দ্বিখন খাইছে। ডক্টৰ শৰ্মাৰ শেহতীয়া কেতবোৰ মন্তব্যই এই কথাকে প্ৰতিপন্ন কৰিছে। আম আদমি পাৰ্টি অসমৰ পৰা প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এইদৰে কয় দলটোৱে। প্ৰেছ বিজ্ঞপ্তিটোত আৰু কয় যে দুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই কোনো প্ৰসংগ নোহোৱাকৈ কেতবোৰ ভুল তথ্যৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক টুইটাৰত আক্ৰমণ কৰে। দিল্লীৰ বিনামূলীয়া বিজুলীতকৈ অৰুণোদয় বহুত ডাঙৰ বুলি এক গোকাৰ্ড মিছা মাতিলে। অৰুণোদয় আঁচনিত এগৰাকী হিতাধিকাৰীয়ে প্ৰতি মাহে ১২৫০ টকাকৈ লাভ কৰিছে। দিল্লীত ২০০ ইউনিটলৈকে বিজুলী বিনামূলীয়া আৰু পৰৱৰ্তী ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুলত ৫০% ৰেহাই দিয়া হৈছে। অসমত প্ৰতি ইউনিট বিদ্যুৎ গড় দাম ৭ টকা বুলি ধৰিলে ২০০ ইউনিটৰ দাম হৈ গৈ ১৪০০ টকা। গতিকে দিল্লীৰ প্ৰতিগড় লোকে মাহে নিম্নতম ১৪০০ টকাকৈ সকাহ পাই আছে। কোনটো পৰিমাণ বেছি ১২৫০ টকা নে ১৪০০ টকা? মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহক বিপদে পৰিচালিত নকৰিবলৈ আম আদমি পাৰ্টিয়ে সকীয়াই দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমত বিজুলী বিনামূলীয়া কৰাৰ যে সামৰ্থ্য নাই সেই কথা স্বীকাৰ কৰক। লগতে দিল্লীত যিদৰে ২৪ ঘণ্টাই বিজুলী যোগান ধৰা হয় অসমতে কৰি দেখুৱাওক, এই দাবী আম আদমি পাৰ্টিৰ। আনহাতে অৰুণোদয় আঁচনি সকলোবোৰ নহয়, অৰুণোদয় আঁচনি সকলোৰে বাবে নহয়। দিল্লীত ধনী দুখীয়া সকলোৱে বিনামূলীয়া বিজুলী লাভ কৰে। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে। দিল্লীৰ বিনামূলীয়া বিজুলী হৈছে এখন দক্ষ চৰকাৰে নিজৰ লাভসমূহ জনতালৈ হস্তান্তৰ কৰা এক আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ অৰুণোদয় চলাই আছে। এফালে অসমৰ ঋণৰ বোজা বাঢ়ি গৈ আছে আৰু ইয়াৰ ফলত সা সামগ্ৰীৰ দাম বাঢ়ি গৈ আছে। ৰাইজে ত্ৰাহি মধুসূদন দেখিছে। দিল্লীত বিনামূলীয়া বিজুলী দিয়া হৈছে ৰাহি বাজেট। লগতে ৰাজ্যবাসীৰ কাৰণে দ্বিতীয় ডাঙৰ খবৰটো হৈছে ধুমুহাত ক্ষতিগ্ৰস্ত পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ধুমুহা শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ভাল খবৰ আহিছে। অসম চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে বৃহস্পতিবাৰে এই কথা জনাইছে। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক অনতি পলমে সাহায্য প্ৰদান কৰিবলৈ মন্ত্ৰী যোগেন মোহনে জিলা উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰিছে। জানিব পৰা মতে ধুমুহাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত লোকসকলক ১,২০,০০০ টকা আৰু আংশিকভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক ৪,০০০কৈ টকা প্ৰদান কৰিব। ধুমুহাৰ ফলত মৃত্যু হোৱা লোকৰ আত্মীয়ক ৪ লাখকৈ আৰু আহত হোৱা লোকসকলে ২ লাখকৈ টকা লাভ কৰিব। আনহাতে ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ NDRFৰ ৪২টা আৰু SDRFৰ দল সাজু হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যোগ্য যে বিগত কিছু দিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ ফলত বহু ক্ষয়ক্ষতি হোৱাৰ লগতে স্তব্ধ হৈ পৰিছে ৰাজ্যবাসীৰ কাৰণে। আন এটা ভয়ংকৰ খবৰ হৈছে ঈদৰ দিনাই পুনৰ বিজেপিক প্ৰত্যাহ্বান মমতা বেনাৰ্জীৰ। জীৱন উৎসৰ্গা কৰিম কিন্তু দেশক বিভক্ত হ'বলৈ নিদিওঁ। পবিত্ৰ ঈদৰ দিনাই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ঈদৰ নামাজত অংশ লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। NRC প্ৰসংগত পুনৰ কেন্দ্ৰীয় চৰকাৰৰ সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ। আজি বিশ্বজুৰি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে পবিত্ৰ ঈদ। পশ্চিমবংগত পবিত্ৰ ঈদৰ নামাজত অংশগ্ৰহণ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। তেওঁৰ সৈতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী উপস্থিত থাকে। TMCৰ মুৰব্বীগৰাকী উপস্থিত সকলোকে আৰু ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। ঈদৰ দিনটোতে মমতা বেনাৰ্জীয়ে পুনৰ NRCক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ দাবী কৰা মতে ৰাজ্যখনত কোনো কাৰণতে NRC কাৰ্যকৰী কৰিবলৈ দিয়া নহ'ব। দলক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁ মৰিবলৈ সাজু, কিন্তু গেৰুৱা দলটোক ৰাজ্যখনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ NRC কাৰ্যকৰী কৰিবলৈ নিদিয়ে। কলকাতাৰ ৰেড ৰোডৰ ঈদ উপলক্ষে ভাষণ প্ৰদান কৰি মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে দেশৰ সংবিধান সলনি কৰিবলৈ চেষ্টা কৰি আছে, বিভাজন কৰিবলৈ ঘৃণাৰ ৰাজনীতি আশ্ৰয় লৈছে। যোৱা পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিয়ে NRCক এক মুখ্য ৰাজনৈতিক অস্ত্ৰ হিচাপে গঢ়ি তুলিছিল। বোধহয় NRCৰ ফলস্বৰূপে গেৰুৱা দলটোক
বোধে এনআৰচিৰ ফলস্বৰূপে গেৰুৱা দলটোক তেওঁলোকৰ অবৈধ মুছলমান লোকসকলক আঁতৰ কৰাৰ দৰে সাম্প্ৰদায়িক মন্তব্যক সমালোচনা কৰিছিল। সংখ্যালঘু লোকসকলক সাহসেৰে প্ৰতিটো বিপদৰ সন্মুখীন হ'বলৈ তেওঁ আহ্বান জনাইছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ দৰে টিএমচিৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কয় যে পশ্চিমবংগ ৰাজ্য শান্তি বিচাৰে।